h উচ্চতা আৰু r ব্যাসাৰ্ধৰ শংকু এটাৰ আয়তন যদি 1/3 পাই r স্কয়াৰ h হয় তেন্তে h উচ্চতা আৰু এবাৰ কি কৈছে d ব্যাসৰ শংকু এটাৰ আয়তন কিমান হ'ব চোৱা ইয়াতে কি দিছে শংকুৰ আয়তনৰ সূত্ৰ আমি সকলোৱে জানো যে 1/3 পাই r স্কয়াৰ h হয় য'ত h হৈছে উচ্চতা আৰু r হৈছে তাৰ ব্যাসাৰ্ধ কিন্তু কোৱেশ্চনটোত কি সুধিছে এইবাৰ তোমাক d ব্যাস বুলিহে কৈ দিছে আৰু h উচ্চতা বুলি কৈ দিছে তেন্তে সুধিছে আয়তন কিমান এতিয়া নাভাবিবা যে শংকুৰ আয়তন স্মল r বুলি ধৰি পেলাই আমি সূত্ৰটো বহাই দিলে হ'ল নো হেতুৰ কাৰণে তোমাক দিছে যে ব্যাসটো d বুলি দিয়া আছে আৰু আমি সকলোৱে জানো যে ব্যাস হৈছে ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা গতিকে এই ব্যাসটোৰ পৰা তুমি শংকুৰ ব্যাসাৰ্ধ উলিয়াব লাগিব d/2 তাৰ পিছত এইটো যেটো সূত্ৰ আছে 1/3 পাই r স্কয়াৰ h ইয়াৰ ঠাইত তুমি বহাব লাগিব d/2 হোল স্কয়াৰ এতিয়া আমি সূত্ৰটো জানো যে a/b হোল টু দি পাৱাৰ m = a টু দি পাৱাৰ m / b টু দি পাৱাৰ m গতিকে দুয়োটাতে আহিব স্কয়াৰ আৰু স্কয়াৰ কৰি দিয়াৰ পিছত ক্যালকুলেশন কৰিলে তুমি এইটো পাবা এইটো হ'ব ইয়াৰে আনসাৰ